নমস্কাৰ, লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মই CSE Iibf পৰীক্ষা প্ৰশ্ন আৰু উত্তৰ পৰ্যবেক্ষণ কৰিম। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস, 9101046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC, অকাজান শান্তিপুৰ ডাকঘৰ, অকাজান আৰক্ষী চকী, চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক নম্বৰ 787059। আমি আমাৰ সঞ্চয় বেংকৰ ওচৰত ৰাখিব লাগে, কাৰণ ক. ই সুৰক্ষিত সুদ উপাৰ্জন কৰে, গ. যিকোনো সময়তে প্ৰত্যাহাৰ কৰিব পাৰি, ঘ. ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 2। বেংকে ইয়াৰ বিপৰীতে ঋণ নিদিয়ে। ক. সোণৰ অলংকাৰ, খ. LIC নীতি, গ. লটাৰী টিকেট, ঘ. NSC। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ. লটাৰী টিকেট। প্ৰশ্ন নম্বৰ 3। ভাৰতত সৰ্বাধিক সংখ্যক শাখাত থকা বেংক। ক. ভাৰতীয় ৰিজাৰ্ভ বেংক, খ. ভাৰতীয় ষ্টেট বেংক, গ. পাঞ্জাৱ নেশ্যনেল বেংক, ঘ. বেংক অৱ বৰোদা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ. ভাৰতীয় ষ্টেট বেংক। প্ৰশ্ন নম্বৰ 4। 100 টকাৰ নোটত স্বাক্ষৰ কৰা হৈছে। ক. প্ৰধানমন্ত্ৰী, খ. বিত্ত মন্ত্ৰী, গ. RBI গভৰ্ণৰ, ঘ. ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ. RBI গভৰ্ণৰ। প্ৰশ্ন নম্বৰ 5। ATM পাছৱৰ্ডটো ৰাখিব লাগে। ক. ব্যক্তিগত ডায়েৰী, খ. কাৰ্যালয় ডায়েৰী, গ. স্মৃতি, ঘ. ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ. স্মৃতি। প্ৰশ্ন নম্বৰ 6। ATM পাছৱৰ্ড কেৱল সৈতে ভাগ বতৰা কৰিব লাগিব। ক. পত্নী, খ. আজ্ঞাকাৰী পুত্ৰ, গ. আজ্ঞাকাৰী কন্যা, ঘ. ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. ওপৰৰ কোনোটো নহয়। প্ৰশ্ন নম্বৰ 7। মনোনয়ন ইয়াত কৰিব পাৰি। ক. সঞ্চয় বেংক একাউণ্টত, খ. পুনৰাবৃত্তি জমা একাউণ্ট, গ. ফিক্সড ডিপজিট একাউণ্ট, ঘ. ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 8। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমান গভৰ্ণৰ কোন? ক. KC চক্ৰৱৰ্তী, খ. DK মিণ্ডল, গ. ৰঘুৰাম ৰাজন, ঘ. মেথ্ৰেছিছ আলৱাৰিয়া। ইয়াৰ সঠিক উত্তৰটো হ'ব গ. ৰঘুৰাম ৰাজন। প্ৰশ্ন নম্বৰ 9 হৈছে ইয়াৰ লগটো দিয়া নাই, লগটো তাত গম পাব আপোনালোকে। ক হ'ব প্ৰধানমন্ত্ৰী জন ধন যোজনা, খ. ভাৰতীয় কেন্দ্ৰীয় বেংক, গ. ভাৰতীয় ৰিজাৰ্ভ বেংক, ঘ. ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক. প্ৰধানমন্ত্ৰী জন ধন যোজনা। প্ৰশ্ন নম্বৰ 10। বেংকত SBI একাউণ্ট খুলিবলৈ নিম্নতম বয়সৰ প্ৰয়োজন। ক. 8 বছৰ, খ. 10 বছৰ, গ. 12 বছৰ, ঘ. ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব খ. 10 বছৰ। প্ৰশ্ন নম্বৰ 11। বেংকে ঋণ প্ৰদান নকৰে। ক. কুৰণ কম, খ. শিক্ষা ঋণ, গ. গৃহ ঋণ, ঘ. সুৰাপান আৰু জুৱা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. সুৰাপান আৰু জুৱা। 12 নম্বৰ। KYC মানে কি? ক. আপোনাৰ গ্ৰাহকক জনা, খ. আপোনাৰ চৰিত্ৰটো জানক, গ. প্ৰায় দুয়োটা, ঘ. ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক. আপোনাৰ গ্ৰাহকক জনা। প্ৰশ্ন নম্বৰ 13। ধনদাতাৰ পৰা ঋণ হৈছে। ক. উচ্চ সুতৰ হাৰৰ সৈতে, খ. কোনো সঠিক হিচাপ নাই, গ. কোনো স্বচ্ছতা নাই, ঘ. ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো ঘ হয়, ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 14। ATM মানে ক. যিকোনো সময়ৰ ধন, খ. মহীন্দ্ৰামেনৰ অটোট্ৰাক, গ. যিকোনো সময়ত, ঘ. ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ. ওপৰৰ কোনোটো নহয়। 15 নম্বৰ। ঋণৰ সময়মতে পৰিশোধৰ ফলাফল। ক. ভাল খ্যাতি,
খ কোনো টেনশ্যন নাই, গ ভৱিষ্যতে সহজে ঋণ উপলব্ধ হোৱা, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 16, ঋণ পৰিশোধ নকৰা মানে ক ঋণৰ কিস্তি পৰিশোধ নকৰা, খ বেয়া ক্ষতি, গ অবৈধ কাৰ্যকলাপ, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ঋণৰ কিস্তি পৰিশোধ নকৰা। প্ৰশ্ন নম্বৰ 17, জীৱন বীমাৰ অৰ্থ হৈছে ক মানুহৰ বীমা, খ মানুহ আৰু জৰুৰী জীৱনৰ বীমা, গ যন্ত্ৰৰ জীৱনৰ বীমা, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক মানুহৰ বীমা। প্ৰশ্ন নম্বৰ 18, সাধাৰণ বীমা বিপক্ষে বীমাৰ সৈতে সম্পৰ্কিত, ক জুই, খ চুৰি, গ চুৰি, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 19, আধাৰ হৈছে ক 12টা অংকৰ নম্বৰ কাৰ্ড, খ ইয়াৰ দ্বাৰা জাৰি কৰা পৰিচয় প্ৰমাণ, গ দুয়োটা ক আৰু খ, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ দুয়োটা ক আৰু খ। প্ৰশ্ন নম্বৰ 20, ই বা এছ মানে ক পূব বা দক্ষিণ অঞ্চল, খ সহজ আৰু সুস্পেক, গ হয় বা জীৱিত, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ হয় বা জীৱিত। প্ৰশ্ন নম্বৰ 21, মুদ্ৰা নোটত লিখাৰ বাবে কোনটো নিষিদ্ধ, ক ৰাজনৈতিক বাৰ্তা, খ ধৰ্মীয় বাৰ্তা, গ ব্যক্তিগত বাৰ্তা, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 22, PPFৰ অৰ্থ হৈছে ক পেঞ্চন পৰিকল্পনা পুঁজি, খ পেঞ্চন সুবিধা থকা ব্যক্তি, গ ৰাজহুৱা ভৱিষ্যত নিধি, ঘ স্থায়ী চিকিৎসকৰ ফুৰাম। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ৰাজহুৱা ভৱিষ্যত নিধি। প্ৰশ্ন নম্বৰ 23, ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা সৰ্বাধিক মূল্য মুদ্ৰা নোট হৈছে ক 100 টকা, খ 500 টকা, গ 1000 টকা, ঘ 10,000 টকা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 1000 টকা। প্ৰশ্ন নম্বৰ 24, NRI মানে ক অগ্ৰাম্য ব্যক্তি, খ অগ্ৰাম্য অনুপ্ৰৱেশকাৰী, গ অনাবাসী ভাৰত, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ অনাবাসী ভাৰত। প্ৰশ্ন নম্বৰ 25, পেঞ্চন মানে ক এক প্ৰকাৰৰ বাচন, খ প্ৰাথমিক একাউণ্ট নম্বৰ, গ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ওপৰৰ কোনোটো নহয়। প্ৰশ্ন নম্বৰ 26, ভাৰতৰ বৰ্তমান কেন্দ্ৰীয় বিত্ত মন্ত্ৰী কোন, ক শ্ৰী অৰুণ জেটলী, খ শ্ৰী ৰাজনাথ সিং, গ শ্ৰী মনমোহন পাৰিকৰ, খ সুৰেশ প্ৰভু। ইয়াৰ সঠিক উত্তৰটো হ'ব ক শ্ৰী অৰুণ জেটলী। প্ৰশ্ন নম্বৰ 27, বেংকে ইয়াৰ বাবে ঋণ প্ৰদান কৰে, ক ঘৰ, খ গাড়ী, গ শিক্ষা, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 28, কোনটো মুদ্ৰা নোটত সুৰক্ষা সূতা আছে, ক 50 টকা, খ 100 টকা, গ 500 টকা, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 29, টকা ৰাখিবলৈ আটাইতকৈ সুৰক্ষিত স্থান, ক মাটিত খান্দা এটা গাঁত, খ এটা লোৰ বাকচ, গ বেংক, ঘ ধন ঋণদাতা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ বেংক। প্ৰশ্ন নম্বৰ 30, সোণ আৰু ৰূপৰ অলংকাৰ বেংকৰ লকাৰত ৰাখিব লাগে, ক ই সুৰক্ষিত, খ চুৰি হোৱাৰ কোনো আশংকা নাই, গ দুয়োটা ক আৰু খ, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ দুয়োটা ক আৰু খ। প্ৰশ্ন নম্বৰ 31, মুদ্ৰা নোটৰ দ্বাৰা জাৰি কৰা হয়, ক RBI, খ নাবাৰ্ড, গ ৰাজহুৱা খণ্ডৰ বেংকসমূহ,
ঘ কেন্দ্ৰীয় চৰকাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক RBI। প্ৰশ্ন নং 32, মুদ্ৰাবোৰ ইয়াৰ দ্বাৰা জাৰি কৰা হয়। ক ভাৰত চৰকাৰ, খ নেবাৰ্ড, গ ৰাজহুৱা খণ্ডৰ বেংকসমূহ, ঘ ভাৰতীয় ষ্টেট বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ভাৰত চৰকাৰ। প্ৰশ্ন নম্বৰ 33, বেংক পাছবুক হৈছে ক বেংকৰ দ্বাৰা জাৰি কৰা, খ বেংক একাউণ্ট লেনদেনৰ বিৱৰণ অন্তৰ্ভুক্ত থাকে, গ একাউণ্টত বেলেঞ্চ দেখুৱায়, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 34, বেংকে সুদ পৰিশোধ কৰে ক জমা, খ ঋণ, গ দুয়োটা, ক আৰু খ, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো ক জমা। প্ৰশ্ন নম্বৰ 35, বেংকে সুদ ৰখাৰ বাবে মাচুল লয় ক জমা, খ ঋণ, গ দুয়োটা, ক আৰু খ, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো খ ঋণ। প্ৰশ্ন নম্বৰ 36, শিক্ষা ঋণ ক টিউচন মাচুল আৰু ব্যয় অবৰা, খ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱা তাৰ পিছত পৰিশোধ কৰিব লাগিব, ঘ ভাৰতৰ অধ্যয়নৰ বাবে অনুমোদিত আৰু বিদেশত, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ পাঠ্যক্ৰম সম্পূৰ্ণ হোৱা তাৰ পিছত পৰিশোধ কৰিব লাগিব। প্ৰশ্ন নম্বৰ 37, ব্যৱসায়িক সংবাদদাতাৰ অৰ্থ হৈছে ক এজন এজেণ্ট যি প্ৰদান কৰে বেংক সেৱাসমূহ, খ ব্যৱসায়িক ঘৰৰ এজন এজেণ্ট, গ এক প্ৰকাৰ ধনদাতা, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক এজন এজেণ্ট যি প্ৰদান কৰে বেংক সেৱাসমূহ। প্ৰশ্ন নম্বৰ 38, ইণ্টাৰনেট বেংক মানে হৈছে ক একাউণ্ট জৰিয়তে সঞ্চালন, খ ATM একাউণ্ট, গ দুয়োটা, ক আৰু খ, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক একাউণ্টৰ জৰিয়তে সঞ্চালন। প্ৰশ্ন নম্বৰ 39, এবাৰ মনোনয়ন কৰিব পাৰিব, ক বাতিল কৰা নহ'ব, খ বাতিল কৰা হ'ব, গ পৰিৱৰ্তন কৰা নহ'ব, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব খ বাতিল কৰা নহ'ব, বাতিল কৰা হ'ব। প্ৰশ্ন নম্বৰ 40, বেংক একাউণ্ট মানে খুলিব পাৰে ক ভাৰতীয় নাগৰিক, খ অনাবাসী ভাৰতীয়, গ নিৰীক্ষৰ, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 41, চেকৰ সৰ্বাধিক পৰিমাণ ক 100 কোটি টকা, খ কোনো সীমা নাই, গ এটকা ক্ৰয়, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কোনো সীমা নাই। প্ৰশ্ন নম্বৰ 42, বেংক ড্ৰাফ্ট জাৰি কৰা হৈছে ক ব্যক্তিগত খণ্ডৰ বেংকসমূহ, খ আঞ্চলিক গ্ৰাম্য বেংক, গ ৰাজহুৱা বেংক খণ্ডৰ বেংকসমূহ, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 43, স্ব-সহায়ক গোটত অন্তৰ্ভুক্ত থাকে ক 5ৰ পৰা 20 জন লোকৰ গোট, খ নিয়মীয়া সঞ্চাৰ অভ্যাস, গ গোটৰ সদস্যসকলৰ ভিতৰত আন্তঃ ঋণ, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 44, চেক পৰিশোধ বন্ধ কৰিব পাৰি ক হিতাধিকাৰী, খ মনোনীত ব্যক্তি, গ চেক দেয়াৰ, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 45, একাউণ্ট পৰিশোধকাৰী চেক পৰিশোধ কৰিব পাৰি ক বেংক নগদ একাউণ্টত, খ ATMত, গ বেংক একাউণ্টত জমা ৰখাৰ দ্বাৰা, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ বেংক একাউণ্টত জমা ৰখাৰ দ্বাৰা। প্ৰশ্ন নং 46, পুনৰাবৃত্তি জমাত ক প্ৰতিমাহে এটা স্থিৰ পৰিমাণ জমা কৰা হয়, খ জমাৰ ম্যাদ হৈছে এক নিৰ্ধাৰিত ম্যাদ, গ এফিডেভিটৰ হাৰত সুদ পৰিশোধ কৰা হয়, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 47, মনোনয়ন প্ৰস্তুত কৰোঁতে মনোনীত ব্যক্তিৰ স্বাক্ষৰ প্ৰয়োজন
ক একাউণ্ট খোলাৰ প্ৰপত্ৰ, খ মনোনয়ন প্ৰপত্ৰ, গ শপতনামা, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো ঘ ওপৰৰ কোনোটো নহয়। প্ৰশ্ন নম্বৰ 48, সঞ্চয় বেংকৰ জমাৰ ওপৰত সুদ পৰিশোধ কৰা হয়। ক প্ৰতিমাহে, খ ত্ৰৈমাসিক, গ অৰ্ধবাৰ্ষিক, ঘ বাৰ্ষিক। ইয়াৰ সঠিক উত্তৰটো হ'ব গ অৰ্ধবাৰ্ষিক। প্ৰশ্ন নম্বৰ 49, বিকৃত টোকা। ক হ'ব লাগে, খ পেলাই দিব লাগে, গ দলিয়াব লাগে, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ দলিয়াব লাগে। প্ৰশ্ন নম্বৰ 50, ATM-ৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ক নগদ ধন উলিওৱা, খ একাউণ্ট অনুসন্ধান, গ একাউণ্টৰ বিবৃতি, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 51, কাউণ্টাৰত এটা নকল নোট চিনাক্ত কৰাৰ পিছত বেংকে ক টকাটো গ্ৰাহকক ঘূৰাই দিয়ে, খ এটা প্ৰকৃত টকাৰ সৈতে বিনিময় কৰক, গ একাউণ্টত জমা, ঘ টকাটো জব্দ কৰক আৰু ৰচিদ জাৰি কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ টকাটো জব্দ কৰক আৰু ৰচিদ জাৰি কৰক। প্ৰশ্ন নম্বৰ 52, ফিক্সড ডিপজিট কি? ক পৰিপক্কতাৰ আগতে প্ৰত্যাহাৰ নকৰিব, খ পৰিপক্কতাৰ পিছত পৰিশোধ কৰা হয়, গ পৰিপক্কতাৰ আগতে প্ৰত্যাহাৰ কৰা, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ পৰিপক্কতাৰ আগত প্ৰত্যাহাৰ কৰা। প্ৰশ্ন নম্বৰ 53, FDR ওপৰত সুদ বৃদ্ধি কৰা হৈছে। ক মাহিলী আধাৰ, খ ত্ৰৈমাসিক আধাৰ, গ অৰ্ধবাৰ্ষিক আধাৰ, ঘ বাৰ্ষিক আধাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ত্ৰৈমাসিক আধাৰ। প্ৰশ্ন নম্বৰ 54, লকাৰ সমলসমূহ হৈছে। ক কেৱল ভাড়া লওঁতাৰ বাবে জনাজাত, খ বেংকৰ জ্ঞাত, গ দুয়োটা, ক আৰু খ, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কেৱল ভাড়া লওঁতাৰ বাবে জনাজাত। প্ৰশ্ন নম্বৰ 55, যদি লকাৰ ভাড়া পৰিশোধ কৰা নহয়, বেংকে কৰিব পাৰে। ক লকাৰটো বন্ধ কৰক, খ লকাৰ কাম বন্ধ কৰক, গ উপযুক্ত জাননী দিয়াৰ পিছত লকাৰটো ভাঙি দিয়ক, গ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 56, MGNREGS-ৰ অৰ্থ হৈছে। ক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি উৎপাদন আঁচনি, খ মহাত্মা গান্ধী পুষ্টি আৰু গ্ৰাম্য নিযুক্তি উৎপাদন আঁচনি, গ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আঁচনি, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আঁচনি। প্ৰশ্ন নম্বৰ 57, ফিক্সড ডিপজিটৰ সৰ্বাধিক ম্যাদ হৈছে। ক 5 বছৰ, খ 7 বছৰ, গ 8 বছৰ, ঘ 10 বছৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ 10 বছৰ। প্ৰশ্ন নম্বৰ 58, ৰেপে ডেবিট কাৰ্ড কি? ৰূপে ডেবিট কাৰ্ড কি? ক ঘৰুৱা ডেবিট কাৰ্ড, খ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমৰ দ্বাৰা প্ৰৱৰ্তন কৰা, গ সকলো ATM পাৰ্চনিউশ্যন গ্ৰহণ কৰা হয়, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 59, PMJDY একাউণ্টত 5,000 টকা অভাৰড্ৰাফ্ট সুবিধা কাৰ ওচৰত উপলব্ধ? ক একাউণ্টৰ সন্তোষজনক পৰিচালনা ছমাহৰ পিছত, খ প্ৰতি ঘৰত এটা একাউণ্ট, গ 18 পৰা 60 বছৰ বয়সৰ গ্ৰাহক, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 60, প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ কি? ক সামগ্ৰীৰ ওপৰত নগদ ৰেহাই, খ বেংকৰ জৰিয়তে প্ৰেৰণ, গ বেংক একাউণ্টত পোনপটীয়াকৈ সামাজিক লাভালাভ, ৰাজসাহায্য হস্তান্তৰ, হিতাধিকাৰী, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ বেংক একাউণ্টত পোনপটীয়াকৈ সামাজিক লাভালাভ, ৰাজসাহায্য হস্তান্তৰ, হিতাধিকাৰী।
প্ৰশ্ন নম্বৰ 61, আধাৰ শ্বেডিঙৰ অৰ্থ কি? ক, বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰা। খ, আধাৰ নকলজাৰী। গ, আধাৰ হস্তান্তৰ। ঘ, ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ, ওপৰৰ কোনোটো নহয়। প্ৰশ্ন নম্বৰ 62, PMGDY সৈতে কি লাভালাভ সংলগ্ন আছে? ক, দুৰ্ঘটনা বীমা আৱৰণ 1 লাখ টকা। খ, জীৱন বীমা আৱৰণ 30,000 টকা। গ, অভাৰড্ৰাফ্ট সুবিধালৈকে 50,000 টকা। ঘ, ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ, ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 63, PMJDY অধীনত কোন একাউণ্ট খুলিব পাৰে? অপশ্যন সঁহাৰিসমূহ। ক, 10 বছৰ অধিক বয়সৰ নাবালক। খ, ঘৰৰ কেৱল মহিলা। গ, কেৱল পৰিয়ালৰ মুৰব্বী। ঘ, ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ, ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 64, বেংক মিত্ৰ কোন? ক, বেংকৰ দ্বাৰা নিযুক্ত বেংকিং সংবাদদাতা। খ, বেংকৰ মূল্যৱান গ্ৰাহক। গ, এটা শাখাৰ নিৰাপত্তাৰক্ষী। ঘ, ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক, বেংকৰ দ্বাৰা নিযুক্ত বেংকিং সংবাদদাতা। প্ৰশ্ন নম্বৰ 65, সৰুত গ্ৰহণযোগ্য জমাৰ সৰ্বাধিক পৰিমাণ কিমান একাউণ্টসমূহ? ক, 30,000 টকা। খ, 40,000 টকা। গ, 50,000 টকা। ঘ, ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ, 50,000 টকা। প্ৰশ্ন নম্বৰ 64, মৌলিক সঞ্চয় বেংক জমাত কেনেধৰণৰ সেৱা বিনামূলীয়াকৈ উপলব্ধ একাউণ্টত? ক, NFT RTCS জৰিয়তে ধন ৰচিদ ক্ৰেডিট। খ, ATM কাৰ্ড, ডেবিট কাৰ্ড, কোনো বাৰ্ষিক তত্ত্বাৱধান মাচুল নাই। গ, এমাহত 4 বাৰ প্ৰত্যাহাৰ ATM ওলোৱা সহ। গ, ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ, ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 67, BSD একাউণ্ট খোলাৰ সময়ত ন্যূনতম জমাৰ প্ৰয়োজনীয়তা কিমান? ক, 100 টকা। খ, কোনো ন্যূনতম জমাৰ প্ৰয়োজন নাই। গ, 1000 টকা। ঘ, 500 টকা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ, কোনো ন্যূনতম জমাৰ প্ৰয়োজন নাই। প্ৰশ্ন নম্বৰ 68, অটল পেঞ্চন যোজনা PMY কি? ক, অসংগঠিত খণ্ডক সামাজিক সুৰক্ষা প্ৰদান কৰে। খ, শ্ৰমিকসকলক তেওঁলোকৰ অৱসৰৰ বাবে স্বেচ্ছাই সঞ্চয় কৰিবলৈ উৎসাহিত কৰে। গ, 60 বছৰ বয়স প্ৰাপ্ত কৰাৰ পিছত স্থিৰ পেঞ্চন পৰিশোধ কৰা হয়। ঘ, ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ, ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ 69, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা PMJY কি? ক, দুৰ্ঘটনাজনিত বীমা আৱৰণ। খ, জীৱন বীমা আৱৰণ। গ, 5,000 টকালৈকে অভাৰড্ৰাফ্ট। ঘ, ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক, দুৰ্ঘটনাজনিত বীমা আৱৰণ। প্ৰশ্ন নম্বৰ 70, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা PMJY কি? ক, জীৱন বীমা আৱৰি ৰাখে 2 লাখ টকা। খ, দুৰ্ঘটনা বীমা আৱৰণ। ঘ, ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক, জীৱন বীমা সামৰি ৰাখে 2 লাখ টকা। প্ৰশ্ন নম্বৰ 71, কোন প্ৰকাৰ জমাই অধিক সুতৰ হাৰ উপাৰ্জন কৰে? ক, চালিত একাউণ্ট। খ, সঞ্চয় একাউণ্ট। গ, ফিক্সড ডিপজিট। ঘ, ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ, ফিক্সড ডিপজিট। প্ৰশ্ন নম্বৰ 72, PMJY অধীনত দুৰ্ঘটনাজনিত মৃত্যুৰ দাবী ইয়াৰ বাবে উপলব্ধ। ক, 1 লাখ টকা। খ, 2 লাখ টকা। গ, 3 লাখ টকা। ঘ, ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব খ, 2 লাখ টকা। প্ৰশ্ন নম্বৰ 73, চেকৰ বৈধতাৰ ম্যাদ কিমান? ক, সমস্যা তাৰিখৰ পৰা 4 মাহ। খ, সমস্যা তাৰিখৰ পৰা 3 মাহ। গ, সমস্যা তাৰিখৰ পৰা 1 মাহ। ঘ, সীমাহীন। ইয়াৰ সঠিক উত্তৰটো হ'ব খ, সমস্যাৰ তাৰিখৰ পৰা 3 মাহ।
প্ৰশ্ন নম্বৰ ৭৪ PMJY অধীনত আকাংক্ষিক বিকলাংগতাৰ দাবী ইয়াৰ বাবে উপলব্ধ। ক 50,000 টকা, খ 1 লাখ টকা, গ 12 লাখ টকা, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 1 লাখ টকা। প্ৰশ্ন নম্বৰ ৭৫ নিৰক্ষৰ ব্যক্তিক ডেবিট কাৰ্ড জাৰি কৰিব পাৰিনে? ক নহয়, খ হয়, গ কেৱল যুটীয়া একাউণ্টৰ ক্ষেত্ৰত, ঘ কেৱল দুটা মুৰব্বী হ'লে পৰিব। ইয়াৰ সঠিক উত্তৰটো খ হয়। প্ৰশ্ন নম্বৰ ৭৬ PMJY অধীনত স্থিৰ পেঞ্চন ইয়াৰ পৰা বাছনি কৰিব পাৰি। ক 100 টকা, 1,000 টকা, 2,000 টকা, 3,000 টকা, 48,000 টকা, 5,000 টকা। খ 2,000 টকা, 3,000 টকা, 4,000 টকা, 5,000 টকা, 6,000 টকা, 500 টকা, 1,000 টকা, 2,000 টকা, 3,000 টকা, 4,000 টকা, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 1,000 টকা, 2,000 টকা, 3,000 টকা, 48,000 টকা, 5,000 টকা। প্ৰশ্ন নম্বৰ ৭৭ PMJDY LIC বীমা 30,000 টকা প্ৰথমবাৰৰ একাউণ্টৰ বাবে উপলব্ধ খোলা হৈছে। ক 15 আগষ্ট 2014 তাৰিখে, খ 26 জানুৱাৰী 2015 তাৰিখে, গ 15 আগষ্ট 2014 আৰু 26 জানুৱাৰী 2015 মাজত, ঘ ওপৰৰ কোনোটো নহয়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ 15 আগষ্ট 2014 আৰু 26 জানুৱাৰী 2015 মাজত। প্ৰশ্ন নম্বৰ ৭৮ PMJDY জীৱন বীমা আঁচনিৰ অধীনত 30,000 টকা আৱৰণ নহয়। ক কেন্দ্ৰীয় ৰাজ্য চৰকাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বেংকৰ কৰ্মচাৰী, খ আয়কৰ পৰিশোধকাৰী, গ আম আদমি বীমা যোজনাৰ হিতাধিকাৰী, ঘ ওপৰৰ সকলোবোৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ওপৰৰ সকলোবোৰ। প্ৰশ্ন নম্বৰ ৭৯ PMJY কিহৰ বাবে স্থিৰ হয়? ক প্ৰধানমন্ত্ৰী ধন যোজনা, খ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, গ প্ৰাথমিক ধন বজাৰ যোজনা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা। প্ৰশ্ন নম্বৰ ৮০ PMY অধীনত সৰ্বাধিক ঋণৰ পৰিমাণ কিমান? ক 5 লাখ, খ 10 লাখ, গ 50 লাখ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 10 লাখ। প্ৰশ্ন নম্বৰ ৮১ শিশু শ্ৰেণীৰ অধীনত কিমান ঋণ ল'ব পাৰি? ক 10,000 টকা, খ 50,000, গ 1 লাখ। ইয়াৰ সঠিক উত্তৰটো হ'ল খ 50,000 টকা। প্ৰশ্ন নম্বৰ ৮২ 5 লাখ ঋণ কোন শ্ৰেণীৰ অধীনত পাবৰা হয়? ক শিশু, খ কিশোৰ, গ তৰুণ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কিশোৰ। প্ৰশ্ন নম্বৰ ৮৩ কঢ়িয়াই নিয়াৰ বাবে মুদ্ৰা ঋণ কি উদ্দেশ্যৰ বাবে লাভ কৰিব পাৰি? সম্পৰ্কিত কোনো কাৰ্যকলাপত। ক নিৰ্মাণ প্ৰক্ৰিয়াকৰণ, ব্যৱসায় সেৱা, খ ব্যক্তিগত ঋণ, গ প্ৰাথমিক বা মাধ্যমিক বজাৰত শ্বেয়াৰ সামগ্ৰী বিনিয়োগ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নিৰ্মাণ প্ৰক্ৰিয়াকৰণ, ব্যৱসায় সেৱা। প্ৰশ্ন নম্বৰ ৮৪ PMJY ঋণ কোন উদ্দেশ্যৰ বাবে দিয়া হয়? ক উপাৰ্জন উৎপাদনৰ উদ্দেশ্য, খ ব্যৱহাৰৰ উদ্দেশ্য, গ ওপৰৰ দুয়োটা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক উপাৰ্জন উৎপাদনৰ উদ্দেশ্য। প্ৰশ্ন নম্বৰ ৮৫ প্ৰাপ্তকাৰ বাবে বেংকৰ ওপৰত ৰাখিব লগা কলেটৰেল ছিকিউৰিটিটোৰ কি কি? PMY অধীনত MS বাবে ঋণ। ক চলনশীল বা স্থাৱৰ সম্পত্তি বন্ধক, খ তৃতীয় পক্ষৰ গেৰাণ্টি, গ শূন্য। ইয়াৰ সঠিক উত্তৰটো হ'ব গ শূন্য। প্ৰশ্ন নম্বৰ ৮৬ PMJY ঋণ কোনে লাভ কৰিব পাৰে? ক যিকোনো ভাৰতীয় নাগৰিক, খ ভাৰতত অন্তৰ্ভুক্ত যিকোনো ফাৰ্ম, বডি, কৰ্পৰেট কোম্পানী বা আন যিকোনো প্ৰতিষ্ঠান, গ ক আৰু খ দুয়োটা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ক আৰু খ দুয়োটাই। প্ৰশ্ন নম্বৰ ৮৭ PMJY ঋণ ক'ৰ পৰা প্ৰাপ্ত কৰিব পাৰি?
ক ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, বিদেশী বেংক, সমবায় বেংক, RBI, NBFC আৰু MFI। খ পোনপটীয়া মুদ্ৰাৰ পৰা গ, ক আৰু খ দুয়োটা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, বিদেশী বেংক, সমবায় বেংক, RBI, NBFC আৰু MFI। প্ৰশ্ন নম্বৰ 88। PMY ঋণ বেংকৰ পৰা প্ৰাপ্ত কৰিব পাৰি য'ত ক গ্ৰাহকৰ বেংকৰ সৈতে বেংকিং সম্পৰ্ক আছে, খ গ্ৰাহকৰ আগতীয়া বেংকিং সম্পৰ্ক নাই, সঞ্চয় বৰ্তমান একাউণ্ট বেংকৰ সৈতে, গ ক আৰু খ ক খ আৰু গ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আৰু খ দুয়োটা। প্ৰশ্ন নম্বৰ 89। PMJY ঋণৰ অধীনত মুদ্ৰাৰ ভূমিকা কি? ক মুদ্ৰা হৈছে এক পোনপটীয়া ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান আৰু সৰু একক ঋণ দিয়ে PMYৰ বাবে পোনপটীয়াকৈ উদ্যোগীসকল। খ পুনৰাবৃত্তি সংস্থাপনৰ হিচাপে কাম কৰা আৰু সকলো বেংকে NBFC, MFIৰ বাবে পুনৰাবৃত্তিকৰণ কৰে। PMYৰ বিভিন্ন শ্ৰেণীৰ অধীনত গ্ৰাহকসকলক আগলৈ ঋণ দিয়াৰ বাবে ঋণৰ গ্ৰাহকৰ প্ৰয়োজন অনুসৰি। গ মুদ্ৰা হৈছে বেংকৰ নিয়ন্ত্ৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ পুনৰাবৃত্তি সংস্থা হিচাপে কাম কৰে আৰু সকলো বেংক NBFC, MFIৰ বাবে পুনৰাবৃত্তিকৰণ কৰে। PMYৰ বিভিন্ন শ্ৰেণীৰ অধীনত গ্ৰাহকসকলক আগলৈ ঋণ দিয়াৰ বাবে ঋণ গ্ৰাহকৰ প্ৰয়োজন অনুসৰি। প্ৰশ্ন নম্বৰ 90। ঋণ লেনদাৰসকলে অসুবিধামুক্ত আৰু নমনীয় প্ৰকাৰ ঋণ প্ৰাপ্ত কৰিব পাৰে। মুদ্ৰা কাৰ্ডৰ সৈতে যিটো এটা। ক অনুমোদিত সীমাৰ সৈতে ডেবিট কাৰ্ড, খ ক্ৰেডিট কাৰ্ড, গ সাধাৰণ ডেবিট কাৰ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অনুমোদিত সীমাৰ সৈতে ডেবিট কাৰ্ড। প্ৰশ্ন নম্বৰ 91। মুদ্ৰা কাৰ্ড হৈছে কোনটো পে'মেণ্ট প্লেটফৰ্মত এটা ডেবিট কাৰ্ড? ক ৰূপে, খ ভিছা, গ মাষ্টাৰ কাৰ্ড। ক ৰূপে। প্ৰশ্ন নম্বৰ 92। মুদ্ৰা কাৰ্ডৰ ব্যৱহাৰ কি আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি? ক ATM ব্যৱসায়িক সংবাদদাতাৰ পৰা নগদ ধন আহৰণ কৰাত, খ পইণ্ট অফ চেল PCO যন্ত্ৰ ব্যৱহাৰ কৰি ক্ৰয় কৰক, গ ওপৰৰ দুয়োটা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ওপৰৰ দুয়োটা। প্ৰশ্ন নম্বৰ 93। গ্ৰাহক মুদ্ৰা কাৰ্ড কোনে জাৰি কৰে? ক বেংকবোৰ হয় পোনপটীয়াকৈ বা MFIৰ সহযোগত, খ MFI পোনপটীয়াকৈ, গ মুদ্ৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংকবোৰ হয় পোনপটীয়াকৈ বা MFIৰ সহযোগত। প্ৰশ্ন নম্বৰ 94। PMYৰ ঋণ প্ৰযোজ্য হয়? ক সমগ্ৰ ভাৰতৰ সকলো বেংক, খ ভাৰতৰ অধিসূচিত এলেকা অৱস্থানৰ ভিতৰত, গ সমগ্ৰ ভাৰত আৰু বিদেশৰ সকলো বেংক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সমগ্ৰ ভাৰতৰ সকলো বেংক। প্ৰশ্ন নম্বৰ 95। বেংকবোৰে সম্প্ৰসাৰিত কৰা PMYৰ ঋণৰ সুতৰ হাৰ কিমান? ঋণ লওঁতাসকলক NBFC, MFI, ক ঋণ দিয়া বেংক NBFC, MFI দ্বাৰা নিৰ্ধাৰিত কৰা যুক্তিসংগত হাৰ যিবোৰ হ'ব লাগে সামগ্ৰিক RBI নিৰ্দেশৰ ভিতৰত পৰে। খ মুদ্ৰাৰ দ্বাৰা নিৰ্ধাৰিত হাৰ, গ RBI দ্বাৰা নিৰ্ধাৰিত বিভিন্ন হাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ঋণ দিয়া বেংক NBFC, MFI দ্বাৰা নিৰ্ধাৰণ কৰা যুক্তিসংগত হাৰ যিবোৰ হ'ব লাগে সামগ্ৰিক RBI নিৰ্দেশনাৰ ভিতৰত পৰে। প্ৰশ্ন নম্বৰ 96। কি ম্যাদৰ বাবে PMY ঋণ প্ৰদান কৰা হয়? ক 1 বছৰ, খ 2 বছৰ, গ ব্যৱসায়ৰ নগদ প্ৰৱাহৰ ওপৰত নিৰ্ভৰ কৰে আৰু ঋণৰ দ্বাৰা সিদ্ধান্ত লোৱা হয় প্ৰতিষ্ঠান। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ব্যৱসায়ৰ নগদ ওপৰত নিৰ্ভৰ কৰে আৰু ঋণৰ দ্বাৰা সিদ্ধান্ত লোৱা হয় প্ৰতিষ্ঠান। প্ৰশ্ন নম্বৰ 97। বেংকৰ বিৰুদ্ধে উপলব্ধ অভিযোগ নিষ্পত্তি প্ৰণালী কি? বিষয়াসকল ঋণ অনুমোদন
নকৰাৰ ক্ষেত্ৰত। ক বিষয়টোৰ ওপৰত উচ্চ কাৰ্যালয় অঞ্চললৈ বৃদ্ধি কৰিব পাৰি। খ গ্ৰাহক বেংক নোডেল বিষয়া PMYত অভিযোগ পঞ্জীয়ন কৰিব পাৰে। মিছন কাৰ্যালয় PMY টোল ফ্ৰী। গ ওপৰৰ দুয়োটা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ওপৰৰ দুয়োটা। প্ৰশ্ন নম্বৰ 98। লাভ ৰখাৰ বাবে কি নথিপত্ৰ দাখিল কৰিব লাগিব? মুদ্ৰাৰ অধীনত ঋণ। ক মানৱ ঋণ আবেদন প্ৰপত্ৰ। খ KYC আৰু অন্যান্য নথিপত্ৰ যিবোৰ আভ্যন্তৰীণ নিৰ্দেশনা অনুসৰি প্ৰয়োজন হ'ব পাৰে। ঋণ দিয়া বেংক NBFC MFI। গ ওপৰৰ দুয়োটা। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ওপৰৰ দুয়োটা। প্ৰশ্ন নম্বৰ 99। ৰাষ্ট্ৰীয় PMJY প্ৰগতিৰ ৰূপায়ণ কোনে নিৰীক্ষণ কৰে? স্থৰ। ক মুদ্ৰা বিত্তীয় সেৱা বিভাগ। খ ৰাজ্যিক পৰ্যায়ৰ বেংক সীমিত SLBC। গ দুয়োটা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক মুদ্ৰা বিত্তীয় সেৱা বিভাগ। প্ৰশ্ন নম্বৰ 100। PMJY ৰ ওপৰত সঘনাই সোধা প্ৰশ্নবোৰ MFQৰ ক'ত আছে? ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠান জনসাধাৰণ তথ্যৰ বাবে উপলব্ধ ঋণ। ক DFS ৱেবছাইট। খ PM ৱেবছাইট। গ মুদ্ৰা ৱেবছাইট। ইয়াৰ সঠিক উত্তৰটো হ'ব গ মুদ্ৰা ৱেবছাইট। প্ৰশ্ন নম্বৰ 101। মাইক্ৰ স্মল চলোৱাৰ বা ছেট আপ কৰাৰ বাবে নমুনা প্ৰকল্প ফৰ্মেল উদ্যোগসমূহ উপলব্ধ এটা। ক DFS ৱেবছাইট। খ মুদ্ৰা ৱেবছাইট। গ PM ৱেবছাইট। ইয়াৰ সঠিক উত্তৰটো হ'ব খ মুদ্ৰা ৱেবছাইট। প্ৰশ্ন নম্বৰ 102। মুদ্ৰা কেনে স্থাপন কৰিছে? ক ভাৰত চৰকাৰ। খ RBI। গ ছেবি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ভাৰত চৰকাৰ। প্ৰশ্ন নম্বৰ 103। বেংক NBFC MFI ৰ দ্বাৰা অনুমোদিত ঋণ 10 লাখলৈকে তাৰ পিছত মুদ্ৰা ব্যৱসায়িক উপাৰ্জনৰ বাবে লাভ উৎপাদন কাৰ্যকলাপবোৰক বুলি কোৱা হয় PMY ঋণ। ক 18 মাৰ্চ 2015। খ 8 এপ্ৰিল 2015। গ 20 মে 2015। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 8 এপ্ৰিল 2015। প্ৰশ্ন নম্বৰ 104। PMJY অধীনত অনুমোদিত অভাৰড্ৰাফ্ট সুবিধাৰ পৰিমাণ কিমান? PMJY অধীনত মুদ্ৰা ঋণ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে নেকি? ক 5,000 টকা। খ 10,000 টকা। গ 15,000 টকা। ইয়াৰ সঠিক উত্তৰ হ'ব ক 5,000 টকা। প্ৰশ্ন নম্বৰ 105। PMY অধীনত মুদ্ৰা ঋণ প্ৰাপ্ত কৰিবলৈ কোন যোগ্য ঋণলওঁতাসকলক অনুসৰণ কৰা হৈছে নেকি? ক নম্বৰ ডাঙৰ কৰ্পোৰেট। খ পৌৰ নিগমসমূহ। গ সৰু ফল বিক্ৰেতা, পাচলি বিক্ৰেতা ইত্যাদি। ইয়াৰ সঠিক উত্তৰটো হ'ব গ সৰু ফল বিক্ৰেতা, পাচলি বিক্ৰেতা ইত্যাদি। প্ৰশ্ন নম্বৰ 106। PMJY অধীনত অনুমোদিত বিতৰণ কৰা মুঠ ঋণৰ বাবে উপলব্ধ বেংক NBFC MFI ৰ তথ্যৰ বাবে সাধাৰণ জনতা। ক DFS ৱেবছাইট। খ মুদ্ৰা পৰ্টেল। গ PM ৱেবছাইট। ইয়াৰ সঠিক উত্তৰটো হ'ব খ মুদ্ৰা পৰ্টেল। প্ৰশ্ন নম্বৰ 107। সকলো PMJY ঋণ মুদ্ৰাৰ দ্বাৰা প্ৰস্তুত কৰাৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব। DFS ৰেটিং সংস্থা NFINR চান্ধন অন্যান্যৰ সৈতে পৰামৰ্শ সকলো ঋণদাতা প্ৰতিষ্ঠানৰ দ্বাৰা গ্ৰহণৰ বাবে অংশীদাৰসকল। ক মুদ্ৰা ঋণ সংহিতা। খ মুদ্ৰা ঋণ চাৰ্টাৰ। গ PMJY ঋণ চাৰ্টাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ মুদ্ৰা ঋণ চাৰ্টাৰ। প্ৰশ্ন নম্বৰ 108। মুদ্ৰা আঁচনি কোন প্ৰকাৰৰ MFSI ব্যৱসায়ৰ বাবে প্ৰযোজ্য? উৎপাদন উদ্দেশ্যৰ অধীনত। ক নতুনকৈ আৰম্ভ কৰা। খ সম্প্ৰসাৰণ বা উন্নীতকৰণৰ বাবে বিদ্যমান ব্যৱসায়। গ ক আৰু খ দুয়োটাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আৰু খ দুয়োটাই। ধন্যবাদ।
আৰু যদি আপোনালোকক এই PDF ফাইলটো লাগে, আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাব। আৰু আপোনালোকে যদি পোনপ্ৰথমে মোৰ চেনেললৈ আহিছে, কাষতে থকা বেল আইকনটো অল কৰিব আৰু ছাবস্ক্ৰাইব বটনটো টাচ কৰি দিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিবলৈ সক্ষম হ'ব।